কাহিনীটো আৰম্ভ হয় এৰিকৰ পৰা। এজন ল'ৰা যিয়ে অকলে এটা নিৰ্জন দ্বীপত উপস্থিত হয়। দীঘলীয়া ড্ৰাইভৰ পাছত গাড়ী এখনৰ ওচৰত ৰৈ যায়। দেখা গ'ল গাড়ীখন তাৰ বন্ধু ডেনিছৰ। এৰিক গাড়ীৰ পৰা নামি ৰঙা বেগ এটা উলিয়াই 2খন গাড়ীৰ নম্বৰ প্লেট সলনি কৰে। ইয়াৰ পিছত গাড়ীবোৰৰ আঙুলিৰ ছাপ মচি খোজ কাঢ়িবলৈ আৰম্ভ কৰে। সাগৰৰ পাৰৰ এটা ঘৰৰ ওচৰলৈ আহিল। পিষ্টলটো উলিয়াই গোটেই ঘৰটোত তালাচী চলালে, কিন্তু তাত কাকো নাপালে। গম পোৱা যায় যে সি ডেনিছ নামৰ এগৰাকী মহিলাক বিচাৰিছে, কিন্তু তাত কোনো নাছিল। হঠাৎ তাৰ এনে লাগিল যেন কোনোবাই তাক মাতি আছে। চাবলৈ ঘৰৰ বাহিৰলৈ ওলাই গ'ল, যদিও আশে-পাশে কাকো দেখা নাপালে। সি আকৌ একেটা মাত শুনিলে আৰু সেই শব্দৰ পিছা কৰি সি সাগৰৰ পাৰ পালেগৈ। তাতে ধাতুৰ টিউব এটা আৰু তেজ পৰি থকা দেখিলে। তেজ দেখি এৰিক খন্তেক সময়ৰ বাবে আতংকিত হৈ পৰিল। ওচৰতে এগৰাকী মহিলাৰ ব্ৰেচলেটো দেখা পালে। তাৰ অনুভৱ হৈছিল যে সেইটো হয়তো ডেনিছৰ হ'ব পাৰে, কিন্তু সি নিশ্চিত নাছিল। সেয়ে ওচৰতে পৰি থকা বাল্টিটো তুলি চাফা কৰি সাগৰত পেলাই দিলে। তেনেতে আকৌ কোনোবাই তাক মতা শুনা পালে। সেয়া আছিল ডেনিছৰ পুত্ৰ আৰু এৰিকৰ সংগী মেটেই মাকৰ কথা সুধিলে। এৰিক তাক ক'লে, মই তাইক ইয়ালৈ অহা দেখা নাছিলোঁ। যেতিয়া তেওঁলোকে ঘৰত উপস্থিত হয়, তেতিয়া সিহঁতে দেখিলে যে পলো আহি পাইছে। পল আছিল সিহঁতৰ চতুৰ্থ সহযোগী। আচলতে কি হৈছে কওঁ। তেওঁলোকে $10 মিলিয়ন এখন ছবি চুৰি কৰিছিল। সিহঁতৰ পৰিকল্পনা আছিল এই ঘৰতে থাকি তাৰ পিছত এই দেশ এৰি যোৱা। পেইণ্টিংখন আছিল ডেনিছৰ লগত, সেয়ে প্ৰথমে তাই আহিব লাগিছিল, এতিয়া তাই নাই। এওঁলোকৰ এনে লাগে যে এৰিক নিশ্চয় ডেনিছক হত্যা কৰিছে, কাৰণ ডেনিছৰ লগত যিখন ছবি হ'ব লাগিছিল সেইখন সেই সময়ত এৰিকৰ লগত আছিল, আৰু স্পষ্টভাৱে ডেনিছক হত্যা কৰিলে তেওঁৰ অংশও বৃদ্ধি পালেহেঁতেন। অৱশ্যে পল আৰু মেটে এৰিকক এই কথা নকয়। সিহঁতে এৰিকক কয়, আমি এদিন ডেনিছ ইয়ালৈ অহালৈ অপেক্ষা কৰিম আৰু সি নাহিলে আমি গুচি যাম। এৰিক সিহঁতৰ সকলো ফোন লৈ ৰঙা বেগটোত ভৰাই সাগৰৰ মাজত পেলাই দিয়ে। এৰিক ঘূৰি অহাৰ লগে লগে সাগৰৰ পৰা অহা এটা অদ্ভুত শব্দ শুনিলে। শব্দটো ইমানেই ডাঙৰ আছিল যে মেট আৰু পলেও স্পষ্টকৈ শুনা পাইছিল। আটাইতকৈ আচৰিত কথাটো আছিল যে এই শব্দটোৱে তিনিওজনকে সন্মুখিত কৰিছিল। তিনিওজনে জম্বিৰ দৰে খোজকাঢ়ি শেষত সাগৰ পায়। যেতিয়া সিহঁতৰ চেতনা ঘূৰি আহে, তেতিয়া সিহঁতে তালৈ কিয় আহিছিল সেইটো নিশ্চিত নহয়। যিয়েই নহওক, ঘৰলৈ উভতি আহি ভাবে যে সেয়া নিশ্চয় ক্লান্তিৰ বাবেই হৈছিল, আৰু সিহঁত শুবলৈ সিদ্ধান্ত লয়। কিন্তু মে তেতিয়াও মাকক লৈ চিন্তিত আছিল। পলে তাক উৎসাহিত কৰি ক'লে, ৰবা, হয়তো কাইলৈ তোমাৰ মা আহিব। সেই নিশা পলে এৰিকৰ ওচৰলৈ আহি তাক সুধিলে, সঁচা কথা কওকচোন, ডেনিছৰ সৈতে আপোনাৰ সম্পৰ্ক লুকুৱাবলৈ ডেনিছক হত্যা কৰিছে নেকি? এৰিকে পলক আশ্বস্ত কৰি কয় যে সি তেনেকৈ একো কৰা নাছিল। ভিতৰত আমি মেটক দেখিবলৈ পাওঁ, যিয়ে গা ধুই লোৱাৰ পিছত এৰিক সাগৰত পেলোৱা সেই তেজৰ বাল্টিটো দেখা পায়। বাল্টিটো দেখি সি চিন্তিত হৈ পৰে আৰু ভিতৰলৈ হাতখন ভৰাই দিয়াত মাক ডেনিছৰ ব্ৰেচলেটটো পায়। ব্ৰেচলেটটো দেখি তাৰ খং উঠে আৰু সি নিশ্চিত হয় যে এৰিক তাৰ মাকক হত্যা কৰিছে। মেটে এৰিকক জোৰ জোৰকৈ চিঞৰি গালি পাৰিবলৈ আৰম্ভ কৰে, আৰু পলে তাক শান্ত কৰিবলৈ চেষ্টা কৰে। তিনিজনৰ মাজত তৰ্কাতৰ্কি হয়। তেতিয়া হঠাতে সিহঁতৰ দুৱাৰত কোনোবাই জোৰেৰে টোকৰ মাৰিল। দুৱাৰখন খুলি দেখিলে ভয় খাই থকা ছোৱালী এজনীয়ে সহায়ৰ বাবে ভিক্ষা কৰি থিয় হৈ আছে। এৰিক আৰু পলে তাইক সহায় কৰিবলৈ লৰালৰিকৈ গ'ল। মেটে তেজৰ বাল্টিটোলৈ চাই থাকিল আৰু ভাবে কোনে বাল্টিটো তাত ৰাখিব পাৰে। এৰিক আৰু পলে ছোৱালীজনীক সহায় কৰিবলৈ সাগৰৰ পাৰত উপস্থিত হোৱাৰ লগে লগে সিহঁতে সিহঁতৰ এজন বান্ধৱীক তাত প্ৰায় মৃত্যু অৱস্থাত পৰি থকা দেখিলে। এৰিক চিপিআৰ দি তাইক সজীৱ কৰি তোলে। ইয়াৰ পিছত তাইক তুলি লৈ ঘৰলৈ লৈ আহে। এৰিকে ছোৱালীকেইজনীক সোধে, আপোনালোকে ইয়ালৈ কেনেকৈ আহিল? ছোৱালীকেইজনীয়ে বুজাই দিয়ে যে সিহঁতৰ নাওখন দুৰ্ঘটনাত পতিত হৈছিল আৰু সিহঁতে সাঁতুৰি সাঁতুৰি ইয়ালৈ আহিলে। সিহঁতে ছোৱালীকেইজনীৰ নাম সুধিলে সিহঁতে পৰীৰ নামৰ দৰে নামবোৰ কয়। এই নামবোৰ শুনি মানুহবোৰ হাঁহি হাঁহি কয়, বাহ, তোমালোকৰ নামবোৰ সাধুকথাৰ চৰিত্ৰৰ দৰে। ছোৱালীকেইজনীয়ে সিহঁত তিনিওৰে বিষয়ে সোধাত সিহঁতৰ পৰিচয় লুকুৱাবলৈ মিছা কাহিনী ৰচনা কৰে। ছোৱালীবোৰে সোধে, তেন্তে আপোনালোক ইয়াত কিয় আহিছে? এৰিকে কয়, আমি ইয়াত বেচেলৰ পাৰ্টিৰ বাবে আহিছোঁ। ছোৱালীকেইজনীয়ে সিহঁতৰ পৰা ফোন বিচাৰে যাতে তেওঁলোকে সহায় বিচাৰি ফোন কৰিব পাৰে। কিন্তু ইতিমধ্যে সিহঁতে সাগৰত পেলাই দিছিল। গতিকে এৰিক আন এটা মিছা কথা কয়, আমি এই পাৰ্টিলৈ ফোন নানিবলৈ এটা নিয়ম কৰি লৈছিলোঁ। ছোৱালীবোৰে এই কথাটোত কিছু আচুহা অনুভৱ কৰে। গতিকে মেটে সিহঁতক কয়, আমি তোমালোকক ৰাতিপুৱা গ্ৰাম্য অঞ্চলত থৈ আহিম, য'ত কোনোবাই আপোনালোকক সহায় কৰিব আৰু আপোনালোকে তাত ফোনো পাই যাব। ছোৱালীবোৰৰ এজনী বাথৰুমলৈ যাবলগীয়া হৈছিল। পলে তাইক বাট দেখুৱাই দিয়ে আৰু সিহঁতে চুৰি কৰা পেইণ্টিং টিপটো লৈ যায়, যিটো তাৰ বিচনাৰ তলত লুকুৱাই ৰাখে। আৰু তাৰ পিছত এৰিকে সাগৰত
পেলোৱা ৰঙা বেগটো দেখা পায়। আচৰিত কথাটো হ'ল সেই বেগটো এতিয়া ঘৰৰ ভিতৰতে আছে। পলে এইবাৰ বিশেষ একো নাভাবি বেগটো লৈ বিচনাৰ তলত লুকুৱাই ৰাখিলে। পলে চিন্তাত পৰি থকা মেটক পাকঘৰলৈ লৈ গ'ল আৰু ক'লে, মই ভাবোঁ এৰিক আমাৰ লগত খেল খেলি আছে, কাৰণ আমি তেওঁক সাগৰত পেলাবলৈ দিয়া বেগটো এতিয়া ঘৰত আছে আৰু ভিতৰৰ সকলো বস্তু তেনেদৰেই আছে। এই কথা শুনি মেটৰ খং উঠে আৰু এতিয়া নিশ্চিত হৈ যে এৰিকেই সিহঁতক বিশ্বাসঘাতকতা কৰি ডেনিছক হত্যা কৰিছে। এৰিক সিহঁতক আতংকিত হোৱা দেখি সিহঁতৰ কথা শুনিবলৈ আহে। তেতিয়া মেটে তাক বহুত বেয়াকৈ ক'বলৈ ধৰে। এৰিকে পৰিস্থিতিটো চম্ভালি কয়, আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰক। আমি মাত্ৰ এই ৰাতিটো কেনেবাকৈ পাৰ কৰিব লাগিব। ৰাতিপুৱা আমি এই ছোৱালীকেইজনীক আমাৰ গাড়ীৰ চাবি দি দিম। তিনিওজনে এতিয়া সেই তিনিজনী ছোৱালীৰ ওচৰলৈ আহে আৰু ছোৱালীকেইজনীয়ে সিহঁতক খেল খেলিবলৈ কয়। এই খেলৰ জৰিয়তে সিহঁতৰ মাজত ইজনে সিজনৰ বিষয়ে জনাই এই খেলৰ উদ্দেশ্য আছিল। এগৰাকী ছোৱালীয়ে প্ৰকাশ কৰে যে তাই এগৰাকী ৰাজকুমাৰী আৰু তিনিজনে হাঁহিবলৈ ধৰে। আনজনী ছোৱালীয়ে সিহঁতক কয় যে তাই কুংফু চেম্পিয়ন আৰু নিজকে প্ৰমাণ কৰিবলৈ তাই আনকি এৰিকক ওলোটাকৈ ঘূৰাই চকী এখনত পেলাই দিয়ে। এই খেল খেলাৰ লগে লগে সিহঁতৰ মাজত বন্ধুত্ব বাঢ়ি যায়। ইফালে লাইটটো নুমাই যায়। যেতিয়া এৰিক ঠিক কৰিবলৈ ওলাই যায় তেতিয়া এজনী ছোৱালীয়ে তাৰ পিছে পিছে যায়। সিহঁতে ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হয় আৰু এই সময়ছোৱাত সিহঁতে সাগৰৰ পৰা অহা এটা শব্দ শুনিবলৈ পায়। এৰিকক সন্মোহিত হোৱা দেখি ছোৱালীজনীয়ে চিন্তিত হৈ পৰে আৰু এৰিকক পুনৰ সচেতন কৰিবলৈ চেষ্টা কৰে। এৰিক কোনো সঁহাৰি নিদিয়াকৈ থাকে। সি সাগৰৰ ফালে গৈ থাকে। সি আধা ৰাস্তা গৈছিল তেতিয়া সি চেতনা ঘূৰাই পায়। সি দেখে যে সাগৰৰ পৰা বৃহৎ পৰিমাণৰ তেজ আৰু মানুহৰ শৰীৰৰ অংগ পৰি আছে। এইটো দেখি তিনিওজনেই ভয় খায় আৰু এৰিকৰ লগত থকা ছোৱালীজনীয়ে এৰিকৰ পকেটৰ পৰা বন্দুক এটা উলিয়াই তাৰ ফালে আঙুলিয়াই সুধিলে, কোৱা মোৰ বন্ধুক কি কৰিলে? মোৰ বন্ধুক কি কৰিলে? সেইটো একো বুজিব পৰা নাছিল। এৰিক বুজাবলৈ চেষ্টা কৰে যে সি দুপৰীয়াৰ সময়ত সাগৰৰ চাৰিওফালে বহুতে একেধৰণৰ চিন দেখিছিল। ইয়াত নিশ্চয় কিবা বেয়া কথা চলি আছে। কাজিয়া কৰাৰ সলনি বন্ধু বান্ধৱীক বিচাৰি উলিয়াব লাগে। আচলতে মেট আৰু তাৰ লগত থকা ছোৱালীজনী ইয়াৰ পৰা নোহোৱা হৈ গৈছিল। সিহঁতে কিবা কৰাৰ আগতে সাগৰৰ পৰা অহা শব্দই সিহঁতক পুনৰ সন্মোহিত কৰিবলৈ ধৰিলে। সিহঁতে নিজকে সচেতন কৰি ৰাখিবলৈ কষ্টেৰে সক্ষম হয় আৰু পলে এৰিকক কয় যে সিহঁতে ঘৰলৈ উভতি গৈ বাহনবোৰৰ ভিতৰত কিবা এটা ৰাখিব লাগে, যাতে শব্দই সিহঁতক আমনি নকৰে আৰু সিহঁতে নিজৰ বন্ধুক বিচাৰিব পাৰে। ঘৰত উপস্থিত হোৱাৰ লগে লগে দেখে যে ছোৱালীকেইজনী ইতিমধ্যে ভিতৰত আছে। মানচিত্ৰখন বিচাৰিবলৈ চেষ্টা কৰি আছে। এৰিকে সন্দেহ কৰে যে এই সকলোবোৰ তাইয়ে কৰি থকা নাইতো। সি বন্দুকটো তাৰ ফালে টুৱাই দিয়ে আৰু তেতিয়াই সাগৰৰ পৰা শব্দবোৰ আকৌ আহিবলৈ ধৰে। এৰিক সন্মোহিত হবলৈ আৰম্ভ কৰে আৰু ছোৱালীজনীয়ে ইয়াৰ সুযোগ লৈ তাৰ বুকুত ছুৰীৰে আঘাত কৰে। যেতিয়া এৰিক চেতনা ঘূৰাই পায় তেতিয়া সি পলে তাক ধৰি থকা দেখা পায়। পলে তাক বাথৰুমলৈ লৈ যায়, টয়লেট পেপাৰ তিয়াই দিয়ে আৰু কাণত ভৰাই দিয়ে যাতে কোনো শব্দ শুনা নাযায়। এৰিক মেটক বিচাৰি ওলাই যায়, কিন্তু বৰ আন্ধাৰ আছিল। ভৰিখনে কিবা এটাত খুন্দা মাৰে যাৰ ফলত সি পৰি যায়। পৰি যোৱাৰ লগে লগে এটা অদৃশ্য শক্তিয়ে তাক সাগৰৰ মাজলৈ টানি লৈ যায় আৰু ডুবাই পেলায়। পলে এই দৃশ্যটো দূৰৰ পৰাই ক্ষীণভাৱে প্ৰত্যক্ষ কৰিছিল। তেওঁৰ লগত এনে নহবলৈ তেওঁ নিজৰ ছবিখন লৈ ঘৰৰ এটা খুঁটাত ৰছীৰে নিজকে সুৰক্ষিতভাৱে বান্ধি লৈছিল যাতে শব্দবোৰে তাক আকৰ্ষণ নকৰে। বহু শব্দই শুনা গৈছিল যদিও ৰছীবোৰ নিজৰ কাম দেখুৱাই দিলে। সন্মোহিত হোৱাৰ পিছতো পলে সাগৰৰ ফালে যাব নোৱাৰিলে। ৰাতিপুৱা হয়। পলে চেতনা ঘূৰাই পায়, ৰছীৰ পৰা নিজকে মুক্ত কৰে আৰু তাৰ পিছত তাৰ মনত এটা ফ্লেশ্ববেক দৃশ্যৰ জৰিয়তে আমি গম পাওঁ যে পলে ইতিমধ্যে এৰিকৰ ফটোখন দি সিহঁতৰ ইয়ালৈ অহা কথাটোৰ বিষয়ে আৰক্ষীক জনাইছিল, কাৰণ তেওঁ এৰিকক বিশ্বাস কৰা নাছিল। তাৰ এটা অনুভৱ হৈছিল যে এৰিকে বিশ্বাসঘাতকতা কৰিব। এৰিকক ধৰা পেলাব বিচাৰিছিল যদিও ইয়ালৈ আহি নিজেই ফচি গ'ল। অলপ পিছতে সি দেখিলে যে তিনিজনী ছোৱালীয়ে সাগৰৰ মাজত থিয় হৈ গান গাই তাক ওচৰলৈ আহিবলৈ ইংগিত দি আছে। এইবোৰ আছিল আগতে শুনা শব্দবোৰৰ লগত মিল থকা শব্দ। সন্মোহিত হৈ পলে সিহঁতৰ ফালে আগবাঢ়িবলৈ ধৰিলে আৰু শেষত ছোৱালীকেইজনীয়ে হঠাতে তাক পানীৰ তললৈ টানি লৈ গ'ল। পানীৰ তলত দেখা গ'ল যে এই ছোৱালীবোৰ কোনো সাধাৰণ ছোৱালী নহয়। আচলতে এইবোৰ জলপৰী আছিল, যিয়ে মানুহক এইদৰে প্ৰলোভিত কৰি ডুবাই পেলাইছিল। পৰৱৰ্তী দৃশ্যত আমি দেখিবলৈ পাওঁ ডেনিছ সেই সাগৰৰ পাৰতে বহি আছে। তাইৰ ভৰিখন বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। নিজৰ কাপোৰ ফালি তাই ঘাট বেণ্ডেজ কৰে আৰু এই ঘৰলৈ আহি দেখে যে তাত কোনো মানুহ নাই। তাইৰ কোনো সংগী নাছিল আৰু ইমান কষ্টেৰে চুৰি কৰা ছবিখন বেৰত ওলমি আছিল। হঠাতে অদৃশ্য কিবা এটাই ডেনিছক সাগৰৰ মাজলৈ টানি লৈ যায় আৰু ডেনিছক ডুবাই পেলায়। চিনেমাখনৰ পোষ্ট ক্ৰেডিট দৃশ্যত আমাক এখন ছবি দেখুওৱা হৈছে, যিখন আচলতে জলপৰীৰ ছবি আছিল। কেৱল এখন ছবি নাছিল, ইয়াৰ ভিতৰত গোটেই কাহিনীটো আছিল, যিটো কাহিনীৰ সিহঁত সকলোৱে অংশ হৈ পৰে। চিনেমাখন অন্ত পৰে ইয়াৰ সৈতে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। এই আমাৰ আদেশ নহয়, অনুৰোধ। কাষৰ বেল আইকনটো দবাই দিয়ক। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই, টাটা।